সম্পৰ্ক যদি হয় হৃদয়ৰে হ'ব লাগে কাৰণ তেজৰ সম্পৰ্ক আমি বৃদ্ধাশ্ৰমতো নিশ্চয় হোৱা দেখিছোঁ जी एक्टिंग की बादशाह कसम से बहुत अच्छी वीडियो बनाई है सही जिसे को ना बहुत गुड हो गया जी কেতিয়াবা মোৰ এনেকুৱা লাগে কি মই সন্দীপ মহেশ্বৰী কিয় চাওঁ আমাৰ অসমৰ ৰিলছ ক্ৰিয়েটাৰবিলাকে 15 ছেকেণ্ড ভিডিঅ' এটাত 7 ছেকেণ্ড কথা কয় 8 ছেকেণ্ড মিউজিক দি ইমান জ্ঞান দি দিয়ে যেন আৰু কি লাগে डिस्क्लेमर मेरी आप सबसे गुजारिश है ये वीडियो सिर्फ एंटरटेनमेंट के लिए मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना তো কেনেকুৱা আপোনালোকৰ তো আজি আমি কথা ক'ব ওলাইছো নিব্বা নিব্বি ৰজা নিজক চেলিব্ৰিটি ভবা কিছুমান ব্ৰেণ্ডেড নিব্বাৰ ওপৰত যোনে নেকি ইনষ্টাগ্ৰাম ৰিলছত এনেকুৱা হাগিছে সেইবিলাক চেফা নকৰালৈকে আমাৰ অসমখন কেতিয়াও পৰিষ্কাৰ হ'বই নোৱাৰে তো প্ৰথমতে কৈছো যে এইটো কোনো ফেমিলিয়ে চোৱা ভিডিঅ' নাই ফেমিলিৰ লগত চোৱা ভিডিঅ' নহয় তো কাণত হেডফোনডাল ভৰাই লওক আৰু चलिए शुरू करते हैं সঁচা ভাল পোৱাটো কিনো সঁচা ভাল পোৱা প্ৰথমে পাবলৈতো দিয়া তাৰপিছত কৈ আছোঁ সিহঁতৰ জ্ঞানখিনিলে বাদ দিয়ে সিহঁতৰ প্ৰথমতে মুখ গিখনলৈ চোৱা ইটোৱে ইটোক চাই এনেকুৱাকৈ হাঁহি আছে যেন যেতিয়া আমি অংকনবাদীত এটা হজমোলা পেকেট দুটা ভাগ কৰি খাওঁতে যেনেকৈ হাঁহিছিলোঁ ক মোৰ ওচৰত হজমোলা পেকেট এটা আছে এই সঁচা নে কি সঁচা আমি দুটাই ভাগ কৰি খাম বিপ্লৱ বহাগতে জল্দি ফাল বে জল্দি ফাল আজি মজা লাগি গ'ল আৰু নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয় সিহঁতৰ মগজু জ্ঞানবিলাক ইমান স্পীডত দৌৰে যে কি এটা ঘোঁৰাও সিমান স্পীডত দৌৰিব নোৱাৰে আৰে মোক কোনোবাই কোৱা ভাই নিজৰ নখ কাটিব গৈ কোনে আঙুলি কাটে বে নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় कोई सेंसेस बात নখ দীঘল হ'লে কেতিয়াবা শব্দৰে নহয় ল'ৰাবোৰক কিছুমান মানুহ জীৱনৰ পৰা আজিৰ দিনত কোনোবাই সুধিলে সলনি মন্দিৰ কেৱল আৰে এইটোৱেতো হ'ল আচল টেলেণ্ট তুমি বাছ এটা ছেড মিউজিক বেকগ্ৰাউণ্ডত লগাই পেলাই পুৰা যি বকিবলৈ আছে বকি যোৱা মাত্ৰ বাছ তোমাক DSLR এটা লাগে আৰু তুমি ছেড মিউজিক এটা লগাই যি ক'বলৈ মনছে কৈ যোৱা আৰু তলত লিখি দিয়া অন কণ্টেণ্ট ৱাহ এইটো কণ্টেণ্ট বুলি কয় নি মোৰ নামত মিমছ বনাই আছা একো নাই মই শুনিছোঁ সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা ৱাহ 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 কিয়া চিন হে প্ৰথমতে মোক কোৱা যেন এখেতৰ মিম কোনে বনালে বে শুন এইটো নতুন মিম এটা বনাইছো মই তোৰ মিম পেজখনত দি দিবি হা তোৰ মিম পেজখনত দি দিবি হ'ব সেইবোৰ বাদ দিয়া কিন্তু ব্ৰেকআপ হৈ কোনোবাই এখেতৰ ষ্টেটাছ কোনে লগাইছে বে ছেড ষ্টেটাছ কোনে লগাইছে নখ দীঘল হ'লে নখ কাটিব লাগে हमें छापरी हमें छापरी हमें छापरी हमें छापरी हमें छापरी ইয়াতেনো যোনবোৰ ৰিলছত হাগি থাকে সেইবোৰ ৰিল নহয় সেইটো এটা পিল হয় যোনবোৰ নেকি মানুহে চোৱাৰ পাছত নিজৰ মোবাইলটো 5 বাৰমান থেকেচি কয় মই প্ৰথমে কৈছিলোঁ যে আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত যেতিয়ালৈকে এইবোৰ চলিব তেতিয়ালৈকে অসমখন পৰিষ্কাৰ হ'বই নোৱাৰে তো এইবিলাকক চেফা কৰা কাম হ'ল আমাৰ ৰস্তাবিলাকৰ তো আপোনালোকে বাছ ভিডিঅ'টো তলত লাইক কৰি দিব লাগে আৰু তলত থকা ছাবস্ক্ৰাইব বাটনটো দবাই দিব কিনাৰত থকা বেল আইকনটো দবাই আজিৰ পৰা মনোৰঞ্জনো আৰম্ভ কৰক ইহঁতক চেফা কৰিবলৈ কাৰণে
আৰু এইবাৰ মই এই ভিডিঅ'টো টাৰ্গেট ৰাখিছোঁ 50টা কমেণ্টত, তো 50টা কমেণ্ট কৰি দিয়ক। নেক্সট ভিডিঅ'ত এনেকুৱা নিব্বাবিলাকৰ ওপৰতে বনাম। তেতিয়ালৈকে ময়ো আৰু ৰিল চাংগৈ, বাই। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰা